মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইলেকশ্যনৰ ব্যস্ততাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। কেতিয়া দিব আৰু বৰ্ডৰ পৰা কি জাননী আহিছে আৰু মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে এইটো আজিৰ ভিডিঅ'টো দেখুৱাম। ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব তথা ষ্টাডি বিষয়ক ভিডিঅ'বোৰ দিয়া হ'ব। এই চেনেলটোৰ লগত জড়িত থাকিবা, কিয়নো 9 এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ দিন। তাৰ পিছদিনাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। ক'ত চাব পাৰিবা ৰিজাল্ট আৰু ক'ত আগতীয়াকৈ চাব পাৰিবা, সম্পূৰ্ণ আজিৰ ভিডিঅ'টো দেখুৱাম আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সম্পূৰ্ণ দেখুৱাম। ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকা। বৰ্ডৰ ফালৰ পৰা কি জাননী আহিছে সেইটো চাওঁ। SSLC ৰিজাল্টছ 2026 বৰ্ড আপডেট। The Assam SSLC Class 10 result 2026 is likely to be declared on April 10, 2026. এপ্ৰিল মাহৰ 10 তাৰিখেই মেট্ৰিক পৰীক্ষাৰ SSLC ৰিজাল্ট ঘোষণা কৰিব। ফলোয়িং এক্সামছ ফ্ৰম February 10 to 27। 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰী তাৰিখলৈকে এক্সাম চলিছিলে আৰু ইয়াৰ 2026 বৰ্ড আপডেটছ। ইয়াৰ বৰ্ড আপডেট দিয়া আছে। লাইকলি ডেট এপ্ৰিল 10, এপ্ৰিল মাহৰ 10 তাৰিখে দিব। এনাউন্সড ডিউৰিং এন ইলেকশ্যন কেম্পিং বাই দ্য চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে ইলেকশ্যনৰ যেতিয়া কেম্পিং কৰি আছিলে তেতিয়া। পাছিং ক্ৰাইটেৰিয়া, ইয়াৰ বাবে পাছিং ক্ৰাইটেৰিয়া দিয়া আছে। ষ্টুডেণ্টছ মাষ্ট সিকিউৰ এ মিনিমাম অফ 30% মাৰ্কছ ইন ইচ ছাবজেক্ট। প্ৰত্যেকটো ছাবজেক্টত 30% মাৰ্ক পাব লাগিব অথবা 100ৰ ভিতৰত 30 মাৰ্ক পাব লাগিব, মানে পাছ হ'বলৈ। আৰু হাউ টু চেক, ইউজ ইউৰ ৰোল নাম্বাৰ এট resultsassam.nic. মানে এইকেইটা হৈছে অফচাইট, অফিচিয়েল অফচাইট দিয়া আছে। আৰু এটা দিয়া আছে চাইট sevaonline.org.and assec.assam.government.in। তাত গৈ তোমালোকে নিজৰ ৰোল নাম্বাৰ, এডমিট কাৰ্ডত যি ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰ বহুৱাই তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা। যিহেতু 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্টছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব। এইবাৰ ৰিজাল্ট অতি সোনকালে দি আছে। অহাবাৰ তোমালোকৰ যোৱা বছৰ 11 এপ্ৰিলত দিছিলে, এইবাৰ সোনকালেই দিব। ৰিজাল্টৰ কাৰণে অপেক্ষা কৰা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ফৰ ৱাচিং।